হঠাৎ ধনী হোৱা মানুহবোৰৰ পৰা সাৱধান থাকিবা, কাৰণ সিহঁতে পাহৰি যায় সিহঁতৰ আগৰ অৱস্থান। অহংকাৰ সেইসকলেহে কৰে যিয়ে হঠাৎ এনেকুৱা কিছুমান পায় যি পোৱাৰ যোগ্যতা সিহঁতৰ নাছিল। যেতিয়া তোমাৰ হাতত টকা থাকিব তেতিয়া মানুহে তোমাৰ চেহেৰা চিনি পাব, আৰু যেতিয়া তোমাৰ হাতত টকা নাথাকিব তেতিয়া তুমি মানুহৰ আচল চেহেৰা চিনি পাবা। সুখত থকা মানুহবোৰে নুবুজে কষ্ট কি, আৰু সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি। সন্মান যদি কৰিব লগা হয় তেনেহলে গুণ দেখি কৰা, ধন দেখি নহয়। বিশ্বাস যদি কৰিব লগা হয় নিজৰ ওপৰত কৰা, আনৰ ওপৰত নহয়। এই দুটা সময়ত তোমাৰ চৰিত্ৰ পৰিচয় পোৱা যায়। নাম্বাৰ 1, যেতিয়া তোমাৰ কাষত টকা নাথাকে তেতিয়া তোমাৰ ধৈৰ্য। নাম্বাৰ 2, যেতিয়া তোমাৰ কাষত সকলো থাকে তেতিয়া তোমাৰ ব্যৱহাৰ। তোমাৰ উন্নতি যিসকলে হিংসা কৰে বিচাৰি চোৱা বেছিভাগেই তোমাৰ চিনাকি। চাকৰিটো হৈ গ'লে দেউতাক আৰু কাম কৰিব নিদিওঁ, এনেধৰণৰ সপোন বুকুত লৈ জীয়াই আছে হাজাৰ হাজাৰ মধ্যবিত্ত পৰিয়ালৰ সন্তান। চকুৰ কান্দোন চবেই দেখে, কিন্তু মনৰ কান্দোন কোনেও নেদেখে। যিয়ে তোমাৰ মনৰ কান্দোন দেখা পায় তেওঁৱেই তোমাৰ প্ৰকৃত আপোন। আপোন হোৱাৰ অভিনয় সকলোৱে কৰিব পাৰে, কিন্তু বাস্তৱত খুব কম মানুহে কাৰোবাৰ আপোন হ'ব পাৰে। বুজি পোৱা জনে এনেও বুজি পাব। হাজাৰ হাজাৰ মেছেজ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁ তোমাক হেৰুৱাব নোখোজে। জীৱনটো সহজ নহয়, জীৱনটোক সহজ বনাই ল'ব লগা হয়। কেতিয়াবা অপেক্ষা কৰি, কেতিয়াবা ক্ষমা কৰি, আৰু কেতিয়াবা প্ৰাৰ্থনা কৰি। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালৰ সদস্য হৈ যাব। ধন্যবাদ।